हेलो फ्रेंड्स, वेलकाम बैक टू माई यूट्यूब चैनल। फ्रेंडসকল আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল। ফ্ৰেণ্ডসকল, ভয়ংকৰ ভূমিকম্পৰ ফলত 20 জন মানুহৰ মৃত্যুবৰণ। আপোনালোকে সম্পূৰ্ণভাৱে জানিব পাৰিছে বৰ্তমান সময়লৈকে 20 জনৰ এতিয়া মৃত্যুবৰণ হৈছে কেনেকৈ আৰু ক'ত এই ঘটনাটো সংঘটিত হৈছে। আপোনালোকে সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ আৰু শেষলৈ চাই থাকিব। সকলে ভূমিকম্পটো সংঘটিত হৈছে আমাৰ চুবুৰীয়া দেশ পাকিস্তানত এই সংঘটিত হৈছে। আপোনালোকে সম্পূৰ্ণভাৱে জনাওক, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে আৰু শেষলৈ চাই থাকিব। ফ্ৰেণ্ডসকল, আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকক। আপোনালোকে সম্পূৰ্ণভাৱে শুনি থাকিব। ব্ৰেকিং নিউজ। ভূমিকম্পই জোকাৰি গ'ল পাকিস্তান। এই ভূমিকম্পৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ প্ৰায় 20 জন লোকৰ মৃত্যু হৈছে। পাকিস্তানী চৰকাৰী বিষয়া সাদৰী অনুসৰি দক্ষিণ পাকিস্তানৰ 5.7 প্ৰবলৰ ভূমিকম্প অনুভূত হয়। এই ভূমিকম্পৰ ফলত ঘৰসমূহ ভাঙি যায় আৰু দেৱালসমূহ খহি পৰে, ফলত এই লোকসমূহৰ মৃত্যুবৰণ হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মৃত্যু হোৱা লোকৰ ভিতৰত আছে 6টা শিশু। বৰ্তমান বলুচিস্তান কঁপনৰ এই ভূমিকম্পৰ ফলতে উদ্ধাৰকাৰী দল উপস্থিত হয় উক্ত স্থানত। মাজনিশা প্ৰায় 3 বজাৰ ভূমিকম্পৰ অভিকেন্দ্ৰৰ পৰা 20 কিলোমিটাৰ দূৰলৈকে এই কম্পন অনুভূত হয়। ফ্ৰেণ্ডসকলে আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱালোঁ। এনেকুৱা আপোনালোকে দৈনন্দিন ভিডিঅ'বিলাক পাবলৈ মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈকে ইমানেই, ধন্যবাদ।